তো বন্ধুসকল এই বছৰৰ মোস্ট এন্টিসিপেটেড হাইপ থকা মুভি যাৰ নাম হৈছে বৰ্ডাৰ 2 তাৰ কেইদিনমান আগতে এটা টিজাৰ ৰিলিজ কৰা হৈছিল আৰু ৰিসেন্টলি এটা ফুল ফ্লেজ একদম ফাইনেল কাট ট্ৰেইলাৰ ৰিলিজ কৰা হৈ গ'ল তো ট্ৰেইলাৰটো মই চালো আৰু আহক ট্ৰেইলাৰটোৰ ওপৰত অলপমান কথা পাতো তো বন্ধুসকল গোটেই ট্ৰেইলাৰটো চাই এনেকুৱা এটা কথা মনলৈ আহিছে যে গোটেই ট্ৰেইলাৰটো একফালে আৰু সানিপাজি একফালে মানে সানিপাজিৰ যিটো ডায়লগ ডেলিভাৰী তাৰ যিটো স্ক্ৰীন প্ৰেজেন্টেশনছ দেখুৱাইছে এই ট্ৰেইলাৰটোত ও মাই গড একদম আউটষ্টেণ্ডিং আৰু এইটো নিশ্চয় চাবলৈ একদম মানে হলত বহুত মজা হ'ব একদম গুজ বাম্পছ আহি যাব আৰু বৰ্ডাৰ লগত আমাৰ অতিজৰে একদম ইমোশন জড়িত হৈ আছে আমি বৰ্ডাৰ সৰুৰ পৰাই চাৱা যিহেতু সেইটো ইমোশনছ বহুত বেলেগকে আছে আৰু সেই বৰ্ডাৰটো এতিয়া বহুত বছৰ পিছত মোটামুটি আপোনাৰ 27 বছৰৰ পাছত বৰ্ডাৰ 2 খন ৰিলিজ হ'বলৈ গৈ আছে থিয়েটাৰ আপোনাৰ 23 জানুৱাৰী তাৰিখে তো এইখনটো চাবলৈ একদম পুৰা এক্সাইটেড হৈ আছো মই ষ্টাৰাৰ সানিপাজি বৰুণ ধাৱান দিলজিৎ দোসাং আৰু আহান শেট্টিৰ এইখন মুভি কেনেকুৱা হ'ব আমি 23 জানুৱাৰীত চাবলৈ পাম যেহেতু বৰ্ডাৰ 2 সিনেমাখন 1971 চনৰ ইণ্ডো পাকিস্তান ৱাৰৰ ওপৰত বেছড আছে তো সেই ৱাৰত যি ঘটনা হৈছিল কেনেদৰে কি হৈছিল সেইখিনি হয়তো আমাক ইয়াতে দেখুৱাব তো আমি 23 জানুৱাৰীত এটা ডাঙৰ মানে ৱাৰ বেছড মুভিৰ এখন সাক্ষী হৈ ৰম সঁচা কথা ক'বলৈ ট্ৰেইলাৰটো মোৰ বহুতেই পছন্দ হৈছে অকমান ডিসএপয়েন্ট হৈছো কিছুমান ক্ষেত্ৰত হেতু এটাই মোৰ প্ৰবলেম হৈছে যে আহান শেট্টিৰ মই যিটো মানে স্ক্ৰীন প্ৰেজেন্টেশনছ দেখিছো ট্ৰেইলাৰটোত হেতু মানে মোক বহুত হিট কৰিব পৰা নাই বাট বৰুণ ধাৱানৰ যিটো মানে দেখুৱাইছে স্ক্ৰীন প্ৰেজেন্টেশনছ মোৰ ভাল লাগিছে কাৰণ হয়তো বৰুণ ধাৱানক বহুতে সোশ্যাল মিডিয়াত ট্ৰোল দি আছে যে তাৰ লুকসটো এনেকুৱা তাৰ এক্টিং এনেকুৱা বা তাৰ কিছুমানে বন্ধুকেইটা লোৱাৰ ফটো এখনক লৈ ট্ৰোল কৰি আছে যে হি বেলেগ এফালে চাইছে তো কিন্তু ইয়াত যিটো মানে ডায়লগ ডেলিভাৰীৰ লগত যিটো স্ক্ৰীন প্ৰেজেন্টেশনছ দেখুৱাইছে বৰুণ ধাৱানৰ হেতু কিন্তু মাইন্ড ব্লোৱিং তাক কিন্তু ভাল লাগিব আহান শেট্টিৰ অকনমান মই উইক টাইপ দেখিছো হয়তো আমি এটো থিয়েটাৰ চালে গম পাম হি কিমান মানে ভালদৰে পাৰফৰ্ম কৰিব পাৰে ট্ৰেইলাৰটো যেতিয়া চাই আছো ন আৰু তাৰ মাজে মাজে যিটো মানে বেকগ্ৰাউণ্ড মিউজিক বাজি আছে পুৰণা বৰ্ডাৰখনৰ কিছুমান গানৰ তেতিয়া মানে সেই বস্তুটো একদম হাৰ্ট চুই গৈছেগে বন্ধুসকল গোটেই ট্ৰেইলাৰটো দুটা ডায়লগ এনেকুৱা আছিল যি নেকি মোৰ একদম হাৰ্ট টাচ হৈ গ'ল এটা হৈছিল বৰুণ ধাৱানৰ যে তেখেতে কয় ফৌজি হুঁ वापस तो आना ही है या तो जीत कर या याद बनकर ओ माय गॉड एब्सोल्यूट राइटर भाई और सेकंड हो गल सनी देओल कि तुम्हारे पाकिस्तान में उतना लोग नहीं जितने हमारे यहाँ पे ईद पे बकरी काटते हैं ओ माय गॉड ये तो साबो आपनालोके केनेকুৱা ধৰণৰ এটা ভাইৰেল ডায়লগ হ'ব যেহেতু এইখন এটা ৰিয়েল ইনসিডেন্টৰ ওপৰত হ'ব সিনেমাখন বেছড হ'ব 1971 ইণ্ডো পাকিস্তান ৱাৰৰ ওপৰত আৰু ডাইৰেক্টৰ অনুৰাগ সিঙে অলৰেডি এনেকুৱা এখন ৰিয়েল বেছড কাহিনী দিছে আমাৰ কেছৰি যি মানে একটা ব্লকবাস্টাৰ হৈছিল তো ইয়াতো মানে ঠিকে আছে সকলো যদি কাহিনী দেখুৱাৰ যিটো মানে তৰিকা যিটো মানে স্ক্ৰীন প্ৰেজেন্টেশন যি ৰাইটিং স্কিল এই বস্তু যদি বহুত ভালদৰে ওলাই যায় ন তো এইখন মুভি ব্লকবাস্টাৰ হ'ব পৰা কোনেও ৰখাব নোৱাৰে কাৰণ কেলে বৰ্ডাৰ লগত আমাৰ হৰুৰে পৰা এটা বহুত ডাঙৰ ইমোশনছ আছে আৰু বৰ্ডাৰ 2 খন ডেফিনেটলি বহুত মানুহে চাবলৈ যাব আৰু ইয়াৰ যদি প্ৰথম দিনাই ফাৰ্স্ট ডে যদি পজিটিভ ৰিভিউ আহি যায় আপোনালোকে চাব বৰ্ডাৰ 2 ব্লকবাস্টাৰ হ'ব তো বন্ধুসকল 1.5 পৰা 2.5 কোটি টকা এইখন সিনেমাৰ বাজেট তো আমি চাম যে 23 জানুৱাৰী তাৰিখে কেনেকুৱা ধৰণৰ বক্স অফিস কালেকশন ইয়াৰ হ'ব তো মোৰ ফালৰ পৰা তো ওভাৰঅল এটা ভাল ট্ৰেইলাৰ মই পাই গৈছো যিমান প্ৰথম টিজাৰটো চাতে এক্সাইটমেন্ট আছিল তাত কেতিয়া বহুত গুণে বেছি মানে ভাল দেখিছো ট্ৰেইলাৰটো তো আশা কৰো 23 জানুৱাৰী তাৰিখে ইয়াৰ মানে একদম ভালদৰে পুৰা সিনেমাৰ মানে একদম তাগৰা ৰেসপন্স আহে আৰু বেষ্ট উইচেছ থাকিলে বৰ্ডাৰ 2ৰ কাৰণে যেহেতু এইখন ৱাৰ বেছড মুভি ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছে পাকিস্তান ৱাৰত আমি জিকিছো তো হেতু কাৰণে এইখন মুভি আমি চাবলৈ যাবই লাগিব 23 জানুৱাৰী তাৰিখে মইতো ফাৰ্স্ট ডে এইখন চামে তো ঠিক আছে মোৰ ভিডিও চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিওছবোৰ ইউটিউবতো দিয়া আছে আপোনালোকক কৈছোৱে যে আসামিজ ৰিভিউৰ নামেৰে আছে আপোনালোকে তাতো গৈ পেলাই চাই দিব আৰু সাবস্ক্ৰাইব কৰি দিব প্লিজ